নমস্কাৰ সকলোলে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰ খবৰ ভালেই একদম আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ আজি মই আকৌ আহিছোঁ বাহঁতৰ ঘৰলৈ বাহঁতৰ ঘৰত আছে এইবাৰ বাৰু এনেই অহা নাই এইবাৰ কামৰ কাৰণে আহিছোঁ গতিকে কি কামৰ কাৰণে আহিছোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটি কিবা কিবি অলপ কাম কৰিম গতিকে সেই কামখিনি কি হয় আপোনালোকক দেখাই থাকিম বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এইটো মই বাৰ কুৰ্তি পিন্ধিছোঁ হলং মলং কুৰ্তিটো পিন্ধি লৈছোঁ মোৰো কামবোৰ আনিছোঁ কিন্তু এনেই মই এইটো পিন্ধি ল'লোঁ এতিয়া বলক তেনেহ'লে বা কাষত যাওঁ বাই কি কৰি আছে আৰু আমি কি কৰিব কি বনাবৰ কাৰণে গৈ আছোঁ দেখাওক তেনেহ'লে বলক গৈ থাকোঁ কি আৰু আহি গ'লোঁ মই এইফালে পিছফালে মানে এইটো জুইৰ কি বনাই আছে দেখিছেনে এয়া কি হয় বাৰু এইটো কি বনাই আছোঁ আপোনালোকক দেখাম অলপ পিছত কি হয় কি নহয় গতিকে চাই থাকিব সকলোকে ইয়াতে আছে পানী ইলাইচি আৰু চেনি কিহৰ কাৰণে এনেদৰে বনাই আছোঁ আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিলে আমি যিটো বস্তু বনাব গৈ আছোঁ আৰু মই জানো যে এই বস্তুটো প্ৰায়ে খাই ভাল পায় কাৰণ বস্তুটোৱে ইমান ধুনীয়া আৰু মইতো বহুত ভাল পাওঁ এইটো বস্তু খাই প্ৰায় সকলো মানুহে ভাল পায় গতিকে বনাওঁ আৰু কিহৰ কাৰণে বনাওঁ কি কৰোঁ এইটো কি এইটো অহাকালি বৰষুণ নাহিবৰ কাৰণে পুতি থৈছে এনেদৰে জলকীয়া চোতালত পুতি থ'লে মানে বৰষুণ নাই সেইকাৰণে আৰু এইফালেও পূৰা যোগাৰ চলি আছে আমি এতিয়া বনাম গোলাপ জামুন বেলেগ দৰে বনাব পাৰি কিন্তু আমাৰ এই হাতত ইমানখিনি টাইম নাই সেইকাৰণে আমি পেকেট কিনি আনিছোঁ ডাইৰেক্ট বনাবৰ কাৰণে এতিয়া বলক বনাওঁ কেনেদৰে চবেই জানেই চাগে কেনেকৈ কি বনায় তথাপিতো মই দেখাই আছোঁ আৰু এয়া গোলাপ জামুনৰ লগত চেৱৈ ফ্ৰী আছে এক পেকেট নতুনকেইটাত ফ্ৰী দিয়া কৰিছে কাঁহীখনত আমি ঘি অলপ সানি লৈছোঁ যাতে লাগি নধৰে বস্তুখিনি গোলকেইটা বনাই ল'ম কাৰণ বেছিকৈ দিলে কিবা বেয়া হোৱাৰ চান্স থাকি যায় ভাঙাৰ চান্স থাকি যায় একদম নৰ্মেল একদম কোমলকৈ মাৰি ল'ব লাগিব আটা মৰাৰ নিচিনাকৈ কিন্তু এটা লিমিট থাকে কম বেছি পৰিমাণ হোৱাৰ বহুত ভয় লাগে যদি বেছি হৈ যায় তেতিয়াও বেয়া যদি অলপ কমকৈ হয় তেতিয়াও বেয়া আৰু লাডুটো যদি চিন থাকি যায় তেতিয়াও গোলাপ জামুনটো তেলত দিয়াৰ পিছত ফাটি যোৱাৰ চান্স থাকে বহুতখিনি চাই মেলি ভালদৰে বনাব লাগে সেয়া বনাই আছোঁ মানে বায়ে বনাই আছে আৰু অৱশ্যে আমি আগতে এনেদৰে পেকেটৰ পৰা কোনোদিন বনোৱা নাছিলোঁ খাব ইচ্ছা লাগিলে দুই এটা কিনি খাইছিলোঁ কিন্তু যেতিয়া লকডাউন হৈছিলে তেতিয়া আমাৰ যিকোনো বস্তু খাওঁ লাগিছিলে আৰু মোবাইল কিন্তু লকডাউনত আমি বহুত বনালোঁ খালোঁ বহুত ইয়াতো মিঠাই বনালোঁ কালাকন বনালোঁ ইয়াতো বহুত বনাইছোঁ এতিয়া আমি হেৰি বনাইছোঁ মিঠা দৈ বনাইছোঁ কিন্তু এতিয়া আমি কিবা ঘৰত কিবা পাতিলে বা কিবা শৰাই চৰাই থাকিলে কাজ চাজ থাকিলে প্ৰায় আমি এনেদৰে পেকেট কিনি পিনে বনাওঁ কাৰণ বহুত লাভ হয় ইয়াতে কিনি আনিলে এটাতে 10 টকা বা 15 টকা বহুত গুচি যায় কিন্তু এটা পেকেটত এতিয়া এইটো পেকেটৰ দাম 105 টকা ইয়াতে এইটোৰ দাম হৈছে 105 টকা আৰু এই পেকেটটোতে আমি এটা ধুনীয়া ইমানমান ডাঙৰৰ
40টা বনাই দিব পাৰিম। তেতিয়া কিমান লাভ আছে আপোনালোকে ভাবি এতিয়াও বনাই আছে। কালি যিহেতু কাজ আছে, বাৰ শহুৰৰ তিথি আছে, সেইকাৰণে এতিয়া ঘৰতে আমি বনাম। আৰু মই যে হাঁহি আছোঁ কিয় জানোনে, পিছফালৰ পৰা মোক জোকাই আছে। মোক সেনেকুৱা ভিডিঅ' চিডিঅ' বনাই থাকিলে জোকাই থাকে, কিবা কিবি মুখৰ ফেচ কিবা কিবি দেখাই থাকে, মোৰ হাঁহি উঠিছে। আৰু এয়া বনোৱা মই বাক ময়ে শিকাইছোঁ বাৰু, হয়নে? হয় ময়ে শিকাইছোঁ। সেইকাৰণে আজিকালি কাৰণ এওঁলোকৰ বাহঁতৰ ঘৰত বিশেষকৈ বহুত কিবা কিবি পাতি থাকে। বাবুহঁতৰ বাৰ্থডে আহে, মাতুৰ বাৰ্থডে আহে, কিবা আহিয়ে থাকে মানে বছৰটোতো 12টা মাহত 13টা কাজ বুলি ক'ব লাগিব। তেতিয়া সিহঁতে এনেদৰে বনায় আৰু বহুত লাভত থাকে মানে, সেইটোৱে কাৰণ। গোলাপ জামুনৰ পেকেটটো আমি কি কৰিলোঁ, গাখীৰেৰে মাৰি ল'লোঁ, মানে আটা মৰাৰ নিচিনাকৈ মাৰি ল'লোঁ। আৰু এতিয়া নাৰিকলৰ লাডুৰ নিচিনা গোল গোলকৈ বনাই লৈছোঁ। আৰু একো চিন থাকিব নালাগিব, যদি চিন থাকে তেতিয়াহ'লে তেলত ভাজিলে ফাটি যোৱাৰ চান্স থাকে। যিকেইটা লাড়ু বনাই লৈছিলোঁ, এতিয়া প্ৰথম অৱস্থাত সেইখিনি আমি ৰিফাইণ্ডত ভাজি ল'ম। ৰঙাকৈ ভাজি মেলি হোৱাৰ পিছত সেইখিনি উঠাই পিনে আমি চেনি পানীখিনিত ডুবাই ৰাখিম। এয়া হৈ গ'ল ভাজা, ৰঙা হৈছে। ৰঙা হোৱাৰ পিছতে দি দিলোঁ চেনি পানীখিনিত। এনেদৰে আমি গোটেইখিনি কৰি ল'ম। গোলাপ জামুন বনাই মেলি আমাৰ হৈ গ'ল। বনাওঁতে গোটেই ৰাতিয়ে হৈ গ'ল। এতিয়া গোলাপ জামুন বনাই মেলি তেল পিঠাও বনালোঁ সন্ধিয়া চাহৰ কাৰণে। গতিকে মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ যে গোলাপ জামুনকেইটা কেনেকুৱা হৈছে। এয়া চাওকচোন, গোলাপ জামুনকেইটা ইমান ধুনীয়া হৈছে, দেখি খাওঁ খাওঁ লাগিছে নহয় জানো। আৰু আমি 3 পেকেট গোলাপ জামুনত প্ৰায় 180টামান গোলাপ জামুন বনালোঁ। এয়া এইকেইটা হৈছে গোলাপ জামুন, বৰ ধুনীয়া হৈছে, খাই খাওঁ খাওঁ লাগিছে বাৰু। মোৰ কিন্তু বহুত ফেভৰেট হয় আৰু ধুনীয়া হৈছে, চফ্ট হৈছে। লগতে মই এটা আপোনালোকক কাটি দেখাই আছোঁ যে ভিতৰ ফালেনো কেনেকুৱা হৈছে। কেইটামান অলপ বেছি ক'লা টাইপ দেখিছে নহয় জানো, সেইকেইটা অলপ বেছি ভাজা গ'ল তেলত, ভাজাটো অলপ বেছি, সেইকাৰণে অলপ বেছি ৰঙচুৱা হৈ গ'ল। এতিয়া এটা ভাঙি দেখাইছোঁ, চাওকচোন কি ধুনীয়া হৈছে, ভিতৰ ফালে ধুনীয়া হৈছে আৰু খাবলৈ যে কিমান টেষ্টি হৈছিলে নহয়, বৰ ধুনীয়া লাগিছে খাই। The next day. হাই তেতিয়া নাইবা আমি আজি দেউতাৰ হেৰিৰ কাৰণে বাৰ শহুৰৰ চাহ এটা ভগাই আছোঁ। বলক দেখাওঁ কেনেকৈ চাহ তাহ দিওঁ। প্লেটখন নিছে নেকি, কি কি আছে কালি বনোৱা গোলাপ জামুন, কাণ পিঠা, নিমকি। হৈ গ'ল চাহ তাহ দিলোঁ সকলোকে। এতিয়া সেইফালে শুনি আছে চাগে, নাম প্ৰসংগ কৰি আছে ভকতসকলে। আৰু এতিয়া অলপমান টাইম বহিছোঁ আৰু কেইটা আছে মোবাইল চাই। সেয়ে আৰু বলক অলপমান নাম প্ৰসংগ আপোনালোকক দেখাই দিওঁ। এইফালে ৰান্ধনী কি কি বনালে? এতিয়া আমাৰ তৰকাৰী হ'ল, দালি হ'ল, এতিয়া পনীৰ বনাম। পনীৰৰ কাৰণে যা যোগাৰ আৰম্ভ কৰিছোঁ। ঠিকে আছে। পনীৰটো হ'লে আহিবা আকৌ। বাকীবিলাক হৈয়ে গ'ল ন? বাকী দালি তৰকাৰী হৈছে, বেছি নালাগে আৰু। নাম প্ৰসংগ কৰি আছে, প্ৰসাদ চসাদটো বিলোৱা হৈ গ'ল আৰু এইফালেও ভাত পূৰা ৰেডি, ভাত দিব পৰা হৈ গ'ল। দেখাই দিছোঁ এইবিলাক। নাম
প্ৰসংগ হৈ গ'ল, আমি প্ৰসাদ চসাদো খালোঁ। এতিয়া ভাত দিয়াৰ টাইম হৈছে, মানে ভাত দিয়ে আছে, ভাত খাই আছে কিছুমানে খোৱা হ'লে। আৰু মই ইয়াতে আছোঁ, ইয়াতে মই পনীৰ ভগাই আছোঁ, মানে মোক ৰখি থাকিব দিছে, প্লাছ মই বাতিত দিও আছোঁ। গতিকে ভিডিঅ'টো দীঘল হৈ গ'ল বহুখিনি। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ, মানে ভিডিঅ'টো শেষ কৰা নাই, সামৰণিহে মাৰিছোঁ। কালি আকৌ দেখাম, কালি কি হয় কি নহয় সেইখিনিও দেখাব আপোনালোকে, গতিকে চাই থাকিব। হাই, আজি হৈছে ভিডিঅ'টোৰ শেষৰটো দিন, মানে 3 নম্বৰ দিন বাৰ ঘৰত। আজি হৈছে খানা, এইকাৰণে ভাবিলে একেবাৰে আজিয়ে ভিডিঅ'টো শেষ কৰি দিওঁ। আজি কি হয় কি নহয় অলপ আপোনালোক দেখাই যাওঁ। দাংব পৰা নাই নেকি? চাবা কিন্তু তুমি পঢ়লেও মাংসখিনি নেপেলাবা, মাংস মেইন। খানা চলি আছে, মানে বনোৱা যোগাৰ চলি আছে, হয় নাই? মাছ হ'ল নেকি? মাংস গৰি খাম, মানে মাহঁতে ভাবিছোঁ খাবাই পোৱা নাই, আজিয়ে পাব, কিন্তু কৈছোঁ। এইফালে নেহাবা কি চলি আছে? আলু পিঁয়াজ তামাম খানা মানে আজি। তামাম খানা, হাঁহ 3টা, মুৰ্গী 2টা, মাছ 2 কিলো। হিচাপো দি দিছে পুৰা, দিছে পুৰা খানাৰ যোগাৰ চলি আছে। গতিকে দেখাই থাকিম গোটেইখিনি আপোনালোকক। চলি আছে ব্যৱস্থাপনা। এইবোৰ 4টা যেন পালোঁ। চৰাই আছে আকৌ, কুকুৰা আছে। এতিয়া যাওঁ পাকঘৰত কি কৰি আছে, মানে চোৱা নাই আজি। এইফালে কি নেহাবা? এইফালে হেৰি কি কয়, মাছ, মগজ, পিঁয়াজ, তাৰপিছত বিলাহী, তৰকাৰী, মাছৰ তৰকাৰী। মই খায়ে পোৱা নাই মগজ চগজ, আজি ফাৰ্ষ্ট চাগে মানে ঘৰত খোৱা। আৰু সেয়া কিহত দিব? কোমোৰা আছেনে নাই? বুঢ়া কোমোৰা নহয়, মাংসত এতিয়া আছে নাই? নিদিয়ে হাঁহত? কোমোৰা হ'ব লাগিছিল, কোমোৰা আৰু হাঁহৰ মাংস, কোমোৰাৰ লগত। অঁ নিজৰ নিজৰ কামত ব্যস্ত। এইফালে হাঁহৰ মাংস বনাই আছে, এইফালে মাছ, আৰু এইফালে মই বনাই আছোঁ লোকেল মুৰ্গী। আমাৰ ভাত আঞ্জা চব হৈ গ'ল প্ৰায়, আৰু এতিয়া এইফালে লাষ্ট বনাই আছে ভিনদেউৱে, মানে কিবা হাঁহৰ নাড়ীৰ পাতত দিয়া চাটনি বোলে। এতিয়া তেনেহ'লে আমিও খাই বৈ লওঁ, তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিল তেনেহ'লে লাইক কৰি